নমস্কাৰ বন্ধুসকল, বহুদিনৰ মূৰত আকৌ আজি মিনি ব্লগ এটা লৈ আহিছোঁ। আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ। আজিৰ দিনতো এয়া নৰা কাটিব লগা হৈছে, দেখিছেনে? কি ক'ম, উপায় নাই। আমাৰ নতুনকৈ ঘৰ এখন সাজিব লৈছোঁ। এই ঘৰখনত নৰাৰে চাম বুলি ভাবিছোঁ আৰু সম্পূৰ্ণ কামসমূহ আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। ধেমালি কৰিছোঁ। এয়া আমি সকলোৱে মিলি ভেলাঘৰ সজাত ব্যস্ত। সকলোৱে আমি এনেদৰে লাগি ভাগি ভেলাঘৰ সজা মজাই বেলেগ। ল'ৰাবোৰে এইবাৰ খুব উজাৰিছে, কাৰণ ভেলাঘৰটো সাজোঁ আৰু বেছিদিন থাকিব নাপাওঁ, সোনকালে ভাঙি আৰু জ্বলাই পেলাব লগা হয়। ইমান কষ্টৰে সজা হয় আৰু সোনকালে ভাঙি পেলালে সকলোৰে মনটো বেয়া লাগে। এইবাৰ সেইবাবে বহুত আগতীয়াকৈ সজা হৈছে। আৰু আপোনালোকৰ সেইফালে ভেলাঘৰ সাজিছেনে কমেণ্ট কৰি জনাব। যিমানখিনি পাৰোঁ প্ৰথমৰ পৰা শেষলৈকে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া মই অলপ জিৰণি লৈছোঁ, যিহেতু ৰাতিপুৱাৰ পৰা লাগি আছোঁ, সেইবাবে বহুত ভাগৰ লাগিছে। বাকীবোৰ কামত ব্যস্ত। কথাতে কয় নহয়, ঘৰ এখন সাজিবলৈ যিমান সময় লাগে আৰু ভাঙিবলৈ একেবাৰে সময় নালাগে, ঠিক তেনেকুৱা হৈছে। আৰু এয়া ফাইনেলি আমাৰ ভেলাঘৰ হৈ গ'ল। অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ। আৰু ভেলাঘৰটো কেনেকুৱানো হৈছে কমেণ্ট কৰি জনাব। আৰু বহুত কষ্টৰে বনাইছোঁ। ভেলাঘৰটো চাৰিওফালে অকণমান দেখুৱাই দিছোঁ, যিমানখিনি পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভেলাঘৰটো ভিতৰফালে অকণমান দেখুৱাই দিওঁ, ভিতৰত কিনো যোগাৰ হৈ আছে। বৰ্তমান এয়া টিউবৱেল আৰু পাতি পোৱা হৈছে অলৰেডি, আৰু লাইটৰ ব্যৱস্থা কৰা হ'ল। পিছে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে। বাই।